ইংলিছ মাৰিব বহুত ঠাণ্ডা দিব নমস্কাৰ, কি খবৰ? নমস্কাৰ, আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল গাইছ। মানে এতিয়া আজি বৰ্তমান যাই আছোঁ শ্বৰ্ট ফিল্মৰ কাৰণে, আৰু এইফালে বেক চেক পুৰা দেখি যায়, আৰু এইফালে গোটেইবিলাক যাই আছে। আৰু মানে আমাৰ এই প্ৰাকখান যে দেখি দিলে তাতে এটা নতুন শ্বুটিং হ'ব, আৰু মানে শ্বুটিঙত আমি কি কি কৰিম সকলো দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আবেলি পুৰা একদম যাই আছোঁ আগত দেখি। গাইছ, ইমান গৰমত আহিছোঁ আপোনালোকৰ মৰমৰ কাৰণে, আৰু সেই মৰমত যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লগবোৰৰ লগত মানে শ্বেয়াৰ কৰিব যিমান পাৰে। কি কৈছে? বোলে কি হৈছে এতিয়া? ইংলিছ মাৰিব বহুত ঠাণ্ডা দিব তো গাইজ ফাইনেলি আয়া মানে আপোনালোকে যে দেখিছিলে মানে গাড়ীত আহিছিলোঁ, বৰ্তমান এতিয়া খোজকাঢ়ি যাব লাগিব। খোজকাঢ়ি যাওঁ তো বোকা দি উঠি একদম। তো গাইজ মানে কি আমাৰ বানপানী যোৱাৰ পিছত এতিয়া প্ৰাকৰ মানে কি কম পৰিৱৰ্তন আমাৰ প্ৰাকৰ ক'ব গ'লে এইফালে গোটাই মেটকা দি ভৰ্তি, মানে বানপানীলৈ অহা মেটকা আৰু এইবিলাক চব ভাঙি দিছে। এই পৰিৱৰ্তনটো অহাৰ কাৰণে মানে গেটখন মানে খুলি দিছে, নহ'লে অফ কৰি থৈ দিয়ে, সেইকাৰণে খুলি দিছে। অপতি পাৰ হৈ ভাল লাগে, আৰু এতিয়া চব ভাঙি মানে এতিয়া খৰি খাব পৰা হৈ আছে এইখিনি বস্তু। এই গেলা গৰমত আমি যাই আছোঁ ওপৰত দেখি, আৰু এই আপোনালোকেতো জানে এই ৰ'দত ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকক এণ্টাৰটেইন কৰি যাই আছোঁ, মানে দাউৰি দাউৰি ওপৰত যাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আগত দেখি মানে পুৰা ৰ'দ, আৰু আগত দেখি যাই আছোঁ দাউৰি আৰু এই গৰমত মানে আগত দেখি যাই আছে। মানে ভিডিঅ' বনাবৰ কাৰণে মানে ইয়াত শ্বৰ্ট ফিল্ম বনাব আছে, ইয়াৰ চেনেলত দিব। এইটো ঘৰত জিৰণি লওঁ আৰু মানে ইয়াৰ গোটা মখা আহিছিল, আৰু মানে বহুত ভাল লাগিছে, বহি আছোঁ। আৰু এইফালে শ্বটটো বঢ়িয়া লাগিছে, মানে এটা পানী খাই আছে, আৰু মই পানী খাই নাখাওঁ। মই এতিয়া তোমাৰ চিনেমেটিক শ্বট দেখাম, আৰু এয়া ভিডিঅ'টো ষ্টাৰ্ট হ'ব। আৰু এইফালে মানে এয়া এইবিলাক কৰি আছে সি, এইফালে ফাইনেলি মানে এইটো মানে এটা বনোৱা হ'ব ভিডিঅ'টো। প্ৰচেছিং পুৰা চাই আছে, মানে সি কোনখিনিৰ পৰা কোনটা এংগলৰ পৰা ভাল হ'ব মানে কেমেৰা সেইটো চাই আছে, আৰু মানে এটা গোটা মাঠিয়া হৈ আছে। ফাইনেলি আমি ক্লিপ লৈ আছোঁ, আৰু চাই যাই থাকক। আৰু নতুন ভিডিঅ' আহি আছে, মানে ক্লিপটো কৰি আছোঁ, ভিডিঅ'টো বন্ধ হ'ব এতিয়া। দেখাইছিলোঁ বাঁহৰ গাছডাল দীঘল হৈছে ঘৰত। গাইজ ফাইনেলি আমাক মানে চলি থোৱা প্ৰয়োজন হৈছে। চলি বিচাৰিব না মাথা গৰম হৈ গৈছে মোৰ। এই ভাই চলি বিচাৰি আছোঁ ইয়াতে, মানে আমাৰ মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰত আহিব। চলি বিচাৰ না হে ক'ত গৈছি বেলতা মোৰ এতিয়া চলি বিচাৰি আছো পাৱা নাই। এই হে ফোন মাৰো আছোঁ। কোন পিছন তো গাইজ ফাইনেলি এটা কথা বেয়া হ'ল যে বৰষুণ আহিল। সেয়া পূৰা একদম বৰষুণ আহি গৈছে, বেয়া কলাকৈ আহিছে। এতিয়া যাব লাগে ঘৰত, মানে শ্বুটিংটো ইমান এটা ভাল নহ'ল, বৰষুণ হঠাৎ আহি গ'ল। তাকে ভাবি আছোঁ এতিয়া ঘৰত যাম, মানে একদম আন্ধাৰ আন্ধাৰ হৈ গ'ল। এতিয়া ফাইনেলি একদম ঘৰত যাওঁ, এতিয়া চাইকেলখন লওঁ আৰু ঘৰত যাওঁ। একদম কয়লা হৈ আহিছে, তাকে আৰু ঘৰত যাওঁ। ইমান ভয় লাগে ঘৰত। ফাইনেলি বতাহ বৰষুণ বেয়াকৈ আহিল থাকান পেয়া, আৰু এতিয়া জলদি চাইকেলখন ল'ব লাগে আৰু আহিল পাহাৰৰ এটা কথা ভাবিছোঁ, কি বতাহ বে মজা বতাহ দি আছে, আৰু চাইকেলখন যাব লাগে চাইকেল লৈ। সেই গাইজ ভিডিঅ'টো এইখিনিতে আহিছিল। যদি ভিডিঅ'টো চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মাৰি দিবা।